Hello everyone, আশা ৰাখিছোঁ আপোনালোক সব ভালে আছে। আজি মই বহুত দিনৰ পাছত ইউটিউবত ভিডিঅ' এৰিছোঁ। চেনেলটো এনেই পৰি আছিলে, 2 মাহৰ ওপৰ হ'ল একো ভিডিঅ' এৰা নাই। চ' হঠাতে মন গ'ল এনেকৈ এটা ভিডিঅ' এৰাৰ। আৰু পৰীক্ষাও চলি আছে। মই ভাবিছিলোঁ চিধা হায়াৰ ছেকেণ্ডেৰী এক্সামৰ পাছতে আহিম, এগালমান ভিডিঅ' তেতিয়া ৰেগুলাৰলি দি যাম। বাট এনেই পৰি থকাতকৈ কিবা কিবি মাজে মাজে দি থকাটো ভাল হ'ব বুলি ভাবি পেলাই আজি আহিছোঁ। মই আপোনাৰ আজিও মোৰ পৰীক্ষা আছে আৰু 2 ঘণ্টা 3 ঘণ্টামানৰ পাছতে পৰীক্ষাটো আছে। বাট তো মই কালিয়ে বনাম বুলি কৈছিলোঁ, বাট মোৰ পাছতকৈ দেৰি হৈ গ'ল কাৰণে নবনালোঁ। এতিয়া বনাবলৈ আহিছোঁ। চ' এইটো ভিডিঅ'টো মই ইমান লং নকৰোঁ আৰু একো মই তেনেকৈ মানে বিট চিট একদম কৰিম বোলে, একদম নতুন কিবা বিট শিকিছোঁ কৰি শুনাম সেনেকুৱা নাই আৰু আজি মানে মই এই ল'ৰা এজন আছিলে, তেওঁ মোৰ ইউটিউবৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিছিলে। তেওঁক মানে ৱাটাৰ ড্ৰপৰ চাউণ্ডটো লাগে, আপোনাৰ এই চাউণ্ডটো যে পানীৰ মাতটো পৰা, এই চাউণ্ডটোৰ টিউটৰিয়েলটো লাগিছিলে আৰু মই এইটো চাউণ্ডৰে টিউটৰিয়েলটো এতিয়া দি দিওঁ। চ' এইটো চাউণ্ডটো কৰে কেনেকৈ? এইটো চাউণ্ডটো হৈছে আপোনাৰ বেচিক হুইচেলটোৱে। আপুনি যে গান গালে হুইচেল কৰে, এনেকৈ আমি হুইচেলটো কৰোঁ ন, এই হুইচেলটো আমি কৰোঁ। এই হুইচেলটোকে ঘপককৈ মাজতে কাটি দিব লাগে। গম পাইছেনে? আপোনালোকে ধৰক জিভাখন যেতিয়া আপুনি হুইচেল কৰে, জিভাখন এটা জেগাত থাকে, বাট আমি দেখাই আছোঁ মই তললৈ, বাট জিভাখন যায় ওপৰলৈ, ঘপককৈ ওপৰলৈ লগাই দিব। গম পাইছেনে? চাউণ্ডটো শিকোঁতে 3টা কথা মনত ৰাখিব লাগিব। প্ৰথম কথাটো হৈছে এইটো চাউণ্ডটো প্ৰথম বহুত কমকৈ ওলাব। আপোনালোকে যদি শিকি আছে একে প্ৰথমতে মানে আপোনালোকে একদম পূৰা এনেকুৱা নিচিনা মাত হ'ব আৰু ইমানত অকণমান যদি ওলায়ো অকণমানকৈ মাত হ'ব, একদম পূৰা এনেকুৱা নোলায়। আৰু ছেকেণ্ডতে এইটো চাউণ্ডটো আপুনি শিকাৰ পাছত আৰু বস্তু আছে শিকিবলৈ, মানে ইমানো একদম খাতাৰনাক নহয়, বাট মানে টাইমিং মিলাই গালত বা ডিঙিত মাৰি থাকিলে আৰু অকণ মানে শুনাত ভাল লাগে। আপোনাৰ হ'লটো নিদিলেও হয়, কাৰণ বিটবিলাকত ইমান স্পীডে ভৰাব হ'লে আপুনি এই পানী মাতটো দি থাকিবলৈ নোৱাৰিব, মানে মাৰি পেলাই এনেকৈ দেখাই থাকিবলৈ নোৱাৰিব। বাট মানে দিয়াটো অকণ প্ৰিফাৰ কৰে যদি একে লাষ্টত দিয়ে, ধৰক একদম পূৰা খাতাৰনাক বিট এটা কৰিলে তাৰপিছত একে লাষ্টত দিলে সেনেকুৱা আৰু একে লাষ্টত আহিলে আপোনাৰ প্ৰেক্টিছ কৰিব। এইটো চাউণ্ডটো বেছি প্ৰেক্টিছ নালাগে, দিনে 5-10 মিনিট প্ৰেক্টিছ কৰিলেও হ'ব, বাট কৰি থাকিব। মানে এইটো নহ'লে আৰু মুখখন পানী চানী খাই ৰাখিব, মুখখন মানে শুকান নহয়, পানী লাগিব, গম পাইছেনে? পানী চানী খাই থাকিলে চাউণ্ডটো পুটুককৈ আহে, নহ'লে আপুনি পাৰফৰ্ম কৰাৰ আগতে আপোনাৰ মাতটো গুচি যাবগৈ পাৰে। মই বহুত দিন হৈছে মই ক'ৰবাত কৰিবলৈ গ'লে আপোনাৰ একে লাষ্টত মানে এইটো চাউণ্ডটো অকণমান এটা দুটা দিম বুলি থাকোঁ, একে লাষ্টত কৰোঁ, মাত নাহে। চ' এইটো আহা কৰিবলৈ আপোনালোকে অকণমান পানী চানী খাই থাকিব। চ' সেইকেইটা যদি থাকে তেনে এনেকৈ পূৰা ধুনীয়াকৈ চাউণ্ডটো আহি থাকিব। চ' আপোনাৰ মেইন মই ক'ব গ'লে 3টা বস্তুৱে আছে এইটো চাউণ্ডটোত কৰিবলৈ, যোনকেইটা মই অলপ আগত এক্সপ্লেইন কৰিলোঁ। আৰু যোনটো কেনেকৈ কৰে চাউণ্ডটো আপোনাৰ এইটো বস্তুৱে, আৰু সেইটোৱে আছিলে আজি টিউটৰিয়েলটো। আৰু আপোনালোকে প্ৰেক্টিছ এনেকৈ কৰি থাকক। কেনেকুৱা প্ৰগ্ৰেশ্যন হৈছে মোক কমেণ্ট ছেকশ্যনত ক'ব। আৰু যোনজন ল'ৰাজনে মোক সুধিছিলে স্পেচিয়েলি যে এইটো টিউটৰিয়েলটো বনাব, তেওঁ ক'ব। চ' এইটোৱে আছিলে আজি টিউটৰিয়েলটো, ৱাটাৰ ড্ৰপ চাউণ্ডটো। আশা ৰাখিছোঁ আপোনালোকে ভাল পালে। থেংক ইউ।